হেল্ল' দোস্ত মই হলো শ্যামন্তজ্যোতি গগৈ মানে চুনু গগৈ তো এয়া হ'ল অনামিকা ঠিক দেখিছেনে এইপিনে চাওঁ ঘূৰি দিয়া এপাক ঘূৰি দিয়া এয়া হ'ল আমাৰ অনামিকা তো গাইজ আমি আহিলোঁ বহি আছোঁ এটা ৰাস্তাৰ সোঁমাজত বুলি ক'ব পাৰি চাওক ৰাস্তা তো ৰাস্তাৰ সোঁমাজ বুলি ক'ব পাৰি এইটো যে টাৰ্ণিং তো টাৰ্ণিংটোত আমি বহি আছোঁ লগতে মোৰ লগতে আছে ভণ্টি ঠিক আছে তো আমি বহি আছোঁ বোলো ভাবিলোঁ আজি এটা শ্বৰ্ট ব্লগ ভিডিঅ' লৈ আহোঁ তো জেগাবোৰ চাওক কেনেকুৱা লাগিছে গধূলি এতিয়া আপোনাৰ 4টা বাজিব হ'ল অকণমানকৈ এটা মিনি ব্লগ লৈ আহোঁ প্লিজ পাৰিলে আপোনালোকে অলপমান ছাপোৰ্ট কৰক চেনেলটো বহুত ডাউন পৰি আছে কাৰণ চেনেলটো ডাউন মানে কি হ'ল চেনেলটো হ'ল মোৰ সৰু চেনেলটো সেইটো কাৰণে ডাউন হৈ থাকিব ন ডাউন পৰি আছে তো এতিয়া 300 হৈ আছে প্লিজ সোনকালে 500 যাতে কৰি দিয়ে 1000টো কথা সপোন দেখিব নোৱাৰোঁ তো 500 সোনকালে কৰি দিয়ে যাতে আৰু মোৰ পিনৰ পৰা সিমানেই আৰু কিবা সুধি চাওঁ মই অনামিকাক গৈ পিনে অনামিকা